হেল্ল' এভৰিৱান, হয়তো সকলোৱে ভালে আছে। আজি আমি আপোনালোকক বামফলৈ লৈ যাওঁ, ব'লকচোন আমাৰ লগতে। সেই যে দূৰত পাহাৰবোৰ দেখিছে, তাকে এলবাৰ্টা ৰকি মাউণ্টেন বুলি কয়। আমি সেই জেগালৈকে গৈ আছোঁ। বামখন এলবাৰ্টা ৰকি মাউণ্টেনৰ ভিতৰতে পৰে আৰু এইখন যথেষ্ট পুৰণি নেশ্যনেল পাৰ্ক হয়। এইখন স্থাপিত হৈছিলে 1885 চনত। ৰকি মাউণ্টেনখন নৰ্থ আমেৰিকাত প্ৰায় 9,92,000 স্কুৱেৰ কিলোমিটাৰ জুৰি আছে। তাৰে ভিতৰত কেনেডাত প্ৰায় 2 লাখ স্কুৱেৰ কিলোমিটাৰ পৰে। আৰু ইয়াৰ কেনেডাৰ যিটো হায়েষ্ট পিক, তাকে মাউণ্ট ৰবচন বুলি কয়। তাৰ এটা ভিডিঅ' এটা কৰিম মই ভৱিষ্যতে। আৰু এই মাউণ্ট ৰবচনৰ যিটো হাইট হয়, সেইটো প্ৰায় 13,000 ফিট হয়। এই ৰকি মাউণ্টেনখন ফৰ্ম হৈছিলে প্ৰায় 55 to 80 মিলিয়ন বছৰ আগতে। কোৱা হয় যে সেইটো সময়তে ডাইনছৰবোৰ মৰি গৈছিলে, সেইকাৰণে ইয়াতে বহুত ডাইনছৰৰ ফচিলো পোৱা যায়। ইয়াতে যথেষ্ট সংখ্যক ৱাইল্ড লাইফ পোৱা যায়। গ্ৰিজলি বিয়াৰ পোৱা যায়। এই দুটা হৰিণ দেখিছেনে? এই দুটা হৰিণে ৰাস্তাৰ কাষতে ঘাঁহ খাই আছে। এতিয়া মাত্ৰ 1,500 মানুহে গ্ৰিজলি বিয়াৰ আছে নৰ্থ আমেৰিকাত। আমি বৰ্তমান বামফত আছোঁ। এই বামখনক নৰ্থ আমেৰিকাৰ ছুইজাৰলেণ্ড বুলিয়ে ক'ব পাৰি। আৰু ছামাৰত ইয়াত যথেষ্ট মানুহ আহে, তাৰোপৰি উইণ্টাৰত যথেষ্ট মানুহ আহে স্কি কৰিবৰ কাৰণে ইয়াত। এইখন এখন বিখ্যাত টুৰিষ্ট ডেষ্টিনেশ্যন। আহকচোন আপোনালোকক বামফৰ ডাউনটাউনখন দেখাওঁ। আজি মানুহ বহুত কম, কাৰণ এই কৰোণা ভাইৰাছৰ কাৰণে গভৰ্ণমেণ্টে বহুত ৰেষ্ট্ৰিকশ্যন কৰি দিছে। সেইকাৰণে দোকানবোৰো দেখিছে বন্ধ হৈ আছে। বামফৰ লোকেল পপুলেশ্যনটো বহুত কম, প্ৰায় 8,000 মান হ'ব। কিন্তু বছৰি প্ৰায় 4 মিলিয়নতকৈ বেছি ইয়াত টুৰিষ্ট আহে। এই টাউনখনৰ এলিভেশ্যনটো প্ৰায় 4,500 ফিট হ'ব, আৰু সেইকাৰণে এইখন কেনেডাৰ ভিতৰত চবতকৈ হায়েষ্ট টাউন বুলি কোৱা হয়। ইয়াত বহুত হাইকিং ট্ৰেইল আছে, আৰু টোটেল যদি আমি লেংথটো যদি লওঁ গোটেই হাইকিং ট্ৰেইলবিলাকৰ, প্ৰায় 1,600 কিলোমিটাৰমান হ'ব। আৰু ইয়াত প্ৰায় 1909 চনৰ পৰাই স্কি কৰা আৰম্ভ হৈছিলে। আৰু স্কি কৰা আৰম্ভ কৰিছিলে ছুইচ আৰু অষ্ট্ৰিয়ান যিবোৰ মাউণ্টেনিয়াৰ আছিলে সিহঁতে।
ইয়াতে এটা হট স্প্ৰিং আছে আৰু এই হট স্প্ৰিংটো এতিয়া বন্ধ কৰি থৈছে বৰ্তমান পৰিস্থিতিৰ কাৰণে, সেইকাৰণে আজি যাব নোৱাৰিলোঁ তাতে। বাম্ফক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট বুলি ঘোষণা কৰিছিলে 1984ত। এই পাৰ্ল হাৰ্বাৰৰ পিছত ইয়াতে জাপানীজ যিবোৰ আছিলে মানুহ, সেই মানুহবোৰ ইয়াতে এটা কেম্পত ৰাখিছিলে আৰু সেই কেম্পবিলাকত কাম কৰিবলৈ মানুহ আনিছিলে যিবোৰ ইমিগ্ৰেণ্ট আছিলে অষ্ট্ৰিয়া, হাংগাৰী, জাৰ্মানী আৰু ইউক্ৰেইনৰ যিবোৰ মানুহ আছিলে তেওঁলোকক কাম কৰিব ইয়াতে ৰাখিছিলে। ইয়াতে 1917 চনত প্ৰথম বাম্ফৰ উইণ্টাৰ কাৰ্নিভেল ফেষ্টিভেলটো আৰম্ভ কৰিছিলে যাতে টুৰিজিমটো অলপ বাঢ়ে সেইকাৰণে। এইখিনি ৱৰ্ল্ড ৱাৰৰ চিন হিচাপে ৰাখিছে। আৰু ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰত কেনেডাৰ প্ৰায় 60,000 মান সৈনিকৰ মৃত্যু হৈছিলে জাৰ্মানবিলাকৰ লগত যুদ্ধ কৰোঁতে। আৰু তেতিয়া 1915 চনৰ এপ্ৰিলৰ 22 তাৰিখৰ পৰা 25 মে'ৰ ভিতৰত কৰিছিলে আৰু তেতিয়া জাৰ্মানবিলাকে ক্লৰিন গেছটোৰে এটেক কৰিছিলে। আহকচোন এতিয়া বাম্ফৰ মাউণ্টেইনবোৰ দেখাওঁ আপোনালোকক। বাম্ফৰ হায়েষ্ট মাউণ্টেইনটোক মাউণ্ট ফ'ৰ্ট বুলি কয় আৰু তাৰ উচ্চতা হ'ল 11,850 ফিট হয়। ইয়াতে বহুত গ্লেচিয়াৰ আছে, এই গ্লেচিয়াৰবোৰৰ কেতিয়াবা এটা ভিডিঅ' এটা কৰিম ভৱিষ্যতে। আৰু বহুত লেকো আছে ইয়াতে। বৰ্তমান এই মাউণ্টেইনবিলাকত বৰফ নাই, কিন্তু উইণ্টাৰৰ সময়ত সম্পূৰ্ণৰূপে বৰফেৰে গোটেই মাউণ্টেইনবোৰ ঢাকি থাকে। এই মাউণ্টেইনবিলাকৰ ছামাৰৰ সময়ত ভিউটো বেলেগ ধৰণৰ হয় আৰু উইণ্টাৰৰ সময়তো তাৰ চেহেৰাটো সম্পূৰ্ণৰূপে বেলেগ হৈ যায়। ইয়াত সকলো জেগাতে ৰাস্তাৰ কাষে কাষে চাইকেল চলাই যাবলৈ বেলেগ ৰাস্তা আছে। বাম্ফ নেশ্যনেল পাৰ্কখন 6,600 স্কুৱেৰ কিলোমিটাৰ জুৰি আগুৰি আছে। ইয়াত প্ৰায় 1000 বেলেগ বেলেগ প্ৰজাতিৰ গছ পোৱা যায় আৰু 53 বিধ বেলেগ বেলেগ স্তন্যপায়ী প্ৰাণী পোৱা যায়। আজি বাম্ফলৈ আহি আপোনালোকৰ কেনেকুৱা লাগিল জনাবচোন আৰু ভিডিঅ'টো কিন্তু লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব।